মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক অসমৰ পৰা খেদিম নাম কৈ খিলঞ্জীয়া মুছলমান যিখন এইখন গাঁও ডক্টৰ মহিদুল ইছলাম বৰা অসম সাহিত্যৰ প্ৰাক্তন সভাপতি, এই কাষতে আছে ইমৰান শ্বাহ অসম সাহিত্য পদ্মশ্ৰী ডক্টৰ ইমৰান শ্বাহ। এই ইমৰান শ্বাহ মহিদুল ইছলাম বৰাৰ এই বসতি প্ৰধান এই অঞ্চলটোত আমাৰ যিখন খিলঞ্জীয়া মুছলমান আছে, বৰা, হাজৰিকা, শইকীয়া, তামুলী, সন্দিকৈ, খেনচোৱা আদি উপাধি থকা জেঙনিকটীয়া ধাইলিৰ এই প্ৰকাণ্ড এলেকাত আহোম যুগৰ এই ধাইলিৰ ৰাস্তা দি আহোম যুগৰ এই ধাইসকল অহা যোৱা কৰিছিলে ৰাজকোষক প্ৰতিপালন কৰা। কিন্তু বিজেপি চৰকাৰৰ নিৰ্দেশত ৰাজ্যিক নিৰ্বাচন আয়োগে খিলঞ্জীয়া মুছলমান গৰীয়া মৰীয়াসকলৰ নাম কৰ্তন কৰি অসমীয়া মুছলমানৰ স্বাভিমানত আঘাত কৰিছে। বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগক আমি ধিক্কাৰ দিছোঁ। জেঙনিকটীয়া আৰু ধাইলি ৰাইজৰ এই সমগ্ৰ অঞ্চলৰ ৰাইজৰ ফালৰ পৰা আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ আৰু নিৰ্বাচন আয়োগক সজোৰে উত্থাপন কৰিছোঁ যে অকল শিৱসাগৰতে নহয়, মুছলমান মুক্তিযুঁজাৰু পৰিয়াল, মুছলমান অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালতো এনেকুৱা ধৰণৰ নাম কৰ্তন কৰা হৈছে। অসমীয়া মুছলমানসকলৰ স্বাভিমানত আঘাত কৰিছে। তেওঁলোকক আমি ধিক্কাৰ দিছোঁ আৰু বিধানসভা নিৰ্বাচন আহি আছে। বিধানসভা নিৰ্বাচনৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ উজনি অসমৰ মুছলমান আৰু যিসকল আছে খিলঞ্জীয়া মুছলমানে আজি এইবিলাক যে কৰিছে, অসম বিধানসভা নিৰ্বাচনত আমি বিজেপি চৰকাৰ নিৰ্বাচন আয়োগক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ আছোঁ। আমাৰ ওচৰত আছে এজন ভাইচ চেয়াৰমেন আছে আজাদ আলম, তেওঁৰ নামো নাই বুলি শুনিছোঁ। তেখেতৰো আপোনালোকে বক্তব্য ল'ব পাৰে। মানে সেইদিনাখন গম পালোঁ যে আমাৰ বিজেছ জাজ বুলি কোনোবা এজন ল'ৰা, মই চিনিও নাপাওঁ, তেখেতে মোৰ নামটো বোলে মই চিপ কৰিলোঁ বুলি এটা হেৰি কৰিছে। সেইটোতো এটা মিছা, যদি প্ৰমাণ নোহোৱাকৈ তেওঁলোকে হেৰি কৰিব নালাগে নহয়। সি যোনেই নহওক, যি দলৰে নহওক, সেইটো এটা সাংঘাতিক এটা হেৰি হৈছে। গতিকে তেনেকুৱা মানুহৰ ওপৰত আমি একশ্যন ল'ম আৰু প্ৰয়োজন হ'লে আমি জিলা প্ৰশাসন, পুলিচ প্ৰশাসনৰ ওপৰতো হেৰি কৰিম। প্ৰাক্তন উপ পৌৰপতি, বিজেপি দলৰ হেৰি আমিয়ে গঠন কৰিছিলোঁ। প্ৰথম যেতিয়া শিৱসাগৰ পৌৰসভা বিজেপিৰ আমিয়ে গঠন কৰিছিলোঁ, পৌৰসভা গঠন কৰিছিলোঁ। মই শিৱসাগৰ নগৰ পৌৰসভাৰ ১ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ হয়। মোৰ ধৰি লওক আমাৰ যেতিয়া যিখিনি SR দ্বাৰা যি নামকৰ্তনৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰখনে কৰি আছে, ইয়াৰ ওপৰত মই এটা বিৰোধ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা মই আপোনালোকৰ চেনেলৰ দ্বাৰা জনাব বিচাৰিছোঁ যে এনেকুৱা এটা কাৰ্য যাতে আৰু ভৱিষ্যতলৈ নকৰে আৰু আমাৰ ইমানখিনি মানুহক এনেকুৱা হাৰাশাস্তি দিয়াটো আমি গ্ৰহণযোগ্য বুলি ভবা নাই। আৰু গতিকে মই আপোনালোকক জনাইছোঁ যাতে এনেকুৱা কাৰ্য নকৰে আৰু যিখিনি নাম কৰ্তন হৈছে বুলি এতিয়া কোৱা হৈছে, এই কৰ্তন হোৱা নামখিনি পুনৰ যাতে আমাক সন্নিৱিষ্ট কৰিব আৰু অহা 10 তাৰিখৰ ভিতৰত যাতে আমি ইয়াৰ নাম পাওঁ, এইখিনি আমি ইয়াৰ পৰা তেওঁলোকক সকিয়ানি জনাইছোঁ। আৰু কোন কেইজন লোকে আমাৰ নাম কৰ্তন কৰিছে, মোৰ নামটো অনমোল বুলি এজন অনমোল নাথ বুলি এজন ব্যক্তিয়ে কাটিছে, তেওঁ কোন আমাক দেখাই দিব লাগে। আৰু আজি আপোনালোকে দেখিছে মই মৃত বুলি কৈছে, মই মৃত নে কি এতিয়া মোক ইমান প্ৰমাণ দিব লাগিব নেকি? মই নিজে এগৰাকী জনপ্ৰতিনিধি হৈও যে মই প্ৰমাণ দিব লাগিব নিজে মই ইয়াত ভোটাৰ হওঁ বুলি, এইখিনি আপোনালোকৰ দ্বাৰা মই জনাব বিচাৰিছোঁ। আৰু যাতে নেক্সট যি 10 তাৰিখে যি নিৰ্বাচনী তালিকা আহিব, তাত যাতে আমাৰ যিখিনি নাম কাট খাইছে সকলোৱে নাম যাতে সন্নিৱিষ্ট হ'ব লাগে। মই 1 নম্বৰ ৱাৰ্ডৰ। নমস্কাৰ, মোৰ নাম মিছেছ আসমা খান। মই শিৱসাগৰ 2 নং ৱাৰ্ডৰ স্থানীয় নিবাসী আৰু মোৰ ভোট কেন্দ্ৰৰ কাষতে মোৰ ঘৰ। এতিয়া সদ্যহতে আটাইতকৈ আচৰিত কথা, পৰিতাপৰ কথা এটাই ক'ব আহি পেলাই বেয়া পাইছোঁ। যিহেতু আজি ইমান দিনৰ পৰা ভোট দি আছোঁ, এতিয়া অকস্মাত মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটোৰ ভোটৰ লিষ্টত নাম নাই অহা, নটিচ পাইছোঁ আমি। সেই নটিচ অনুযায়ী ধৰক আমি ইয়ালৈ আহিছোঁ, কিন্তু আমাৰ ইয়াত ধৰক একো চিৰিয়েলকৈ কামো কৰিব পৰা নাই। যিকেইজন মানুহে কমপ্লেইন দিছে, এজনৰ নাম হ'ল দেৱজিৎ শৰ্মা, এজনৰ নাম হ'ল প্ৰণীত বৰুৱা, কিন্তু সদ্যহতে এইকেইজন ফটোৱা মানুহ নাজানো এতিয়ালৈকে, কিন্তু আমি সিহঁতক লগো পোৱা নাই, গমো নাপাওঁ। আৰু তেওঁলোকৰ সেই অনুপাতে ধৰক এতিয়া ইলেকশ্যন অফিচাৰ হ'ব চাগৈ, তেওঁলোকে মানে সেইমতে আমাক ইয়ালৈ নটিচ দি মাতিছে, আমিও ধৰক আহিছোঁ, কিন্তু আমাৰ একোৱে হেৰি হোৱা নাই, এওঁলোকেও ইয়াত কৰিব পৰা নাই। আজি গোটেই এটা দিন এনেকৈ নষ্ট কৰিছে। এতিয়া এখন বিজেপিয়ে হয়, বিজেপিয়ে চক্ৰান্ত, বেলেগ কাৰো নহয়। আজি ইমান দিনৰ পৰা ইয়াত ভোট দি আহিছোঁ, আজিলৈকে একো নহয়। মোৰ শহুৰ বুঢ়াই ভোট দিলে, মোৰ বৰজনাই ভোট দিছে, মোৰ দেৱৰে ভোট দিছে, মোৰ মিষ্টাৰৰ ৱাইফ হয়, মোৰ আহিছে ভোটৰ লিষ্টত নাম, ছোৱালী আহিছে, কিন্তু মোৰ ল'ৰা আৰু মোৰ হাজবেণ্ডৰ নাই অহা। কেনেকুৱা ফটোৱা হেৰি কৰিছে। হিমন্ত বিশ্ব শৰ্মাই মুঠতে এখন পলিটিক্স খেলা নাই, অকল হিন্দু মুছলিম কৰিছে। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ।